স্যার একটা প্ৰশ্ন সুধো নিশ্চয় সোধা স্যার হাতীক ফ্ৰিজত কেনেকৈ সোমাম আৰে মূৰ্খ হাতী ফ্ৰিজত যাব নোৱাৰে স্যার ধৰি লওক ফ্ৰিজটো বহুত ডাঙৰ ঠিক আছে প্ৰথমে ফ্ৰিজ খুলিম আৰু হাতীক ভিতৰলৈ সোমাই দিম আৰু এটা প্ৰশ্ন সুধো স্যার গাধক ফ্ৰিজত কেনেকৈ সোমাম প্ৰথমে ফ্ৰিজ খুলিম আৰু গাধকো ভিতৰত সোমাই দিম ভুল উত্তৰ প্ৰথমে হাতীক উলিয়াই আনিম তাৰ পিছতহে গাধক সোমোৱাম আৰু এটা প্ৰশ্ন সুধো স্যার আৰু এটা কি বাকী আছে সেইটো সুধি লোৱা স্যার বান্দৰৰ বাৰ্থডে পাৰ্টিত সকলো জীৱ জন্তু আহিল কিন্তু এটা জন্তু অহা নাছিল সেইটো কোনটো জন্তু স্যার বাঘ অহা নাই চাগে কিয়নো বাঘ আহিলে সকলোকে খাই পেলাল হয় আকৌ ভুল উত্তৰ স্যার গাধ অহা নাই কিয়নো গাধক আমি ফ্ৰিজত সোমাই থৈ দিছিলো আৰু এটা প্ৰশ্ন সুধো স্যার এইটোৱে লাষ্ট মাত্ৰ আৰু এটা ঠিক আছে ক দুষ্ট ৰাস্তাৰ মাজত এখন নদী আছে য'ত ভয়ানক গৰিয়ালে বাস কৰে আৰু সেই পাৰলৈ অহা যোৱাৰ বাবে দলঙো নাই আপুনি নদী কেনেকৈ পাৰ কৰিব স্যার মই নাও লৈ নদী পাৰ কৰিম আকৌ ভুল উত্তৰ তেন্তে তুমিয়ে কোৱা কেনেকৈ স্যার ইমান সোনকালে আপুনি নাও ক'ত বিচাৰি পাব ইয়াতকৈচোন আপুনি হাতোৰে পাৰ কৰিব পাৰে ঘৰিয়ালৰ পৰা ৰক্ষা তোৰ বাপেৰে কৰিব নেকি স্যার আপুনি ইমান ভয়াতুৰ কিয় আপুনিচোন জানেই সকলো জীৱ জন্তু বান্দৰৰ বাৰ্থডে পাৰ্টিত গৈছে তেন্তে ঘৰিয়াল নদীত কেনেকৈ আহিব আজি তই গলি বোপা প্ৰথমে এইটো ক যোৱাকালি তই স্কুললৈ কিয় অহা নাছিলি ইয়েছ স্যার মই কৈছো তই কিয় অহা নাছিলি ললো স্যার বহুত ললো আপোনাৰ শপত মজা লাগিল কিন্তু তাত কিয় অহা নাছিলি কবিনে নাই স্যার গাৰ্লফ্ৰেণ্ডৰ লগত পাৰ্কত ঘূৰিব গৈছিলো কি গৰু পঢ়া শুনা কৰা নে নাই কৰো স্যার পঢ়া শুনা বহুত কৰো ৰখ এই বাক্যশাৰীৰ অৰ্থ ক যি মূলা বাঢ়ে তাৰ দুপাততে চিত সোনকালে এইটোৰ অৰ্থ ক স্যার যিটো মোলা ভাৰে তাৰ দুই পিঠিতে দুটা চিন থাকে ছাত্ৰসকল শুনা তোমালোকে ক্লাছৰুমত কেতিয়াও কাজিয়া কৰিব নালাগে স্যার আপুনি একদম ঠিক কৈছে কেতিয়াও কাজিয়া কৰিব নালাগে এইটো চাগে ভাল ল'ৰা কোৱাচোন বোপা ক্লাছৰুমত কিয় কাজিয়া কৰিব নালাগে স্যার ঠিক নাই নহয় পৰীক্ষা হলত কোনে কাৰ পিছত বহিবলগীয়া হয় কি দুষ্ট কোৱাচোন তোমালোকে আকবৰ কোন আছিল গে আছিল স্যার কি তই পাগল হলি নেকি তোক ক'বলৈ লাজ লগা নাই কচোন কিয় এনেকুৱা লাগে তোক স্যার আমি সকলো শুনি আহিছো ৰমিঅ' জুলিয়েট হীৰ ৰাঞ্ঝা লেলা মাজনু আদি সকলো কাহিনীতে একমাত্ৰ ল'ৰা আৰু ছোৱালী আছিল কিন্তু আকবৰৰ বীৰবলহে য'ত দুয়ো ল'ৰা আছিল কোৱাচোন তোমালোকে সেইটো কোনটো চৰাই যিটো তীব্ৰ গতিত উৰি ফুৰে স্যার হাতী মূৰ্খ হাতী উৰি ফুৰে নেকি কচোন তোৰ পিতাই কি কৰে স্যার ইণ্ডিয়ান আৰ্মিৰ নাম্বাৰ 1 শ্বুটাৰ বঢ়িয়া মই তোমাৰ লগত ধেমালিয়ে কৰি আছিলো ছাত্ৰসকল লিখি লোৱা তোমালোকে হাতীয়ে সবাতোকৈ দ্ৰুত গতিত উৰি ফুৰে